নমস্কাৰ। আজি ৰাতিপুৱা আহিলোঁ মাহঁতৰ ঘৰলৈ আৰু এয়া ভণ্টি আৰু মই আইটো আমি আহোঁতে বজাৰ কৰিও আহিছিলোঁ একেলগে। আৰু এইফালে গছ কাটি আছে এইফালে আৰু এতিয়া তাৰ পৰা আমি ডাইৰেক্ট বেংকলৈ আহিলোঁ। বেংকত অকণমান কাম আছিলে, কামখিনি হোৱাৰ পিছত ঘৰলৈ গৈ আছোঁ। এতিয়া চাহ তাহ খাই লৈ কাঁচা চব্জিৰ অকণমান বজাৰ কৰি ঘৰলৈ গ'লোঁ। এতিয়া দুপৰীয়াৰ ভাত খাওঁ। এয়া আছে গাহৰি মাংস, তাৰপিছত ফুলকবি ভাজা, বেঙেনা আলু পিটিকা আৰু কণী। এয়া ৰাতি মা আৰু দেউতা একেলগে মাটিমাহৰ দাইল বনাই আছে, দেউতাৰ মৰম। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।